বিজ্ঞানৰ যুগত আমি বহুদূৰ আগবাঢ়ি গৈছোঁ আৰু সেই বিজ্ঞানৰ যুগত আগবাঢ়ি যোৱাৰ পিছতো আমি কিছুমান অন্ধবিশ্বাসৰ বলি হওঁ আৰু সেই অন্ধবিশ্বাস আমাৰ কিয় জাগে আৰু সেই অন্ধবিশ্বাসৰ আমি কিয় বলি হ'বলগীয়া হয় আৰু তাৰ মুখ্য কাৰণটো কি? কৃষ্ণ লম্ভা ছোৱালীজনীৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগাইছিল আৰু সেয়া সঁচাকৈ কিবা আধ্যাত্মিক শক্তিৰ প্ৰভাৱ আছিল নে কিবা সেয়া অন্ধবিশ্বাস আছিল। সেই অন্ধবিশ্বাসৰ পৰা আঁতৰিব পৰা নাইৰ বাবে বহুতৰে জীৱনত বহুতো খেলি মেলি হোৱা আমি দেখিবলৈ পাওঁ। সকলোৱে ধূপ ধূনা জ্বলাই ছোৱালীজনীৰ চৰণ চুই সকলোৱে আশীৰ্বাদ ল'লে আৰু লাহে লাহে ছোৱালীজনীৰ দেহৰ পৰা বৃহস্পতিবাৰৰ দিনা ছোৱালীজনীৰ গাৰ পৰা ভগৱান আঁতৰি গ'ল। এটা কথা কওঁ, আমি যেতিয়া অন্য এজন মানুহক কিবা এটা কথা কওঁ আৰু সেই কথাটো সঁচা কৈছোঁ নে মিছা কৈছোঁ সেই আনজন ব্যক্তিয়ে অনুমান কৰিব পাৰে আৰু ঠিক সেইদৰে আমিও কিছুমান কথা আমি অনুমান কৰিব পাৰোঁ। কিছুমান বাক্যৰ জৰিয়তে আমি অনুমান কৰিব পাৰোঁ এইটো তেওঁ সঁচা কৈছে নে মিছা কৈছে আৰু সেয়া মই নহয় আপুনিও হয়তো অনুমান কৰিব পাৰে। মই যদি আপোনাক মিছা কথা এটা কৈ দিওঁ তেতিয়া আপুনি গম পাই যাব যে এইটো সি তাৰ মুখখন দেখি পিনি বা মোৰ মুখখন দেখি পিনি আপুনি গম পাই যাব যে ই মিছা কথা এটা মোৰ আগত দাঙি ধৰিছে। সেই তেনেকুৱা ধৰণৰ কথা এই মৰিয়নিৰ কৃষ্ণলম্ভা ছোৱালীজনীৰ ক্ষেত্ৰতো সেই একেই কথা আৰু কিছুমান তাইৰ মুখৰ ভাষ্যৰ পৰা আমি উমান পাব পাৰোঁ যে তাই কিছুমান কথা অযথা এনেই মিছা কৈছে। আমি তেনেদৰে ক'ব পাৰোঁ। মই তাইৰ বিপৰীতত ক'ব যোৱা নাই, কিন্তু তাইৰ কিছুমান ভাষ্যৰ পৰা মই এই কথাষাৰ কৈছোঁ। শ্ৰীকৃষ্ণ কোন? শ্ৰীকৃষ্ণ কোন? পৰম পুৰুষ শ্ৰীকৃষ্ণ হৈছে শান্তিৰ প্ৰতীক। শান্তিৰ প্ৰতীকেই হৈছে শ্ৰীকৃষ্ণ। আৰু বিভিন্ন ইউটিউব চেনেলত আমি দেখিবলৈ পাইছোঁ, লগতে ফেচবুক পেজত দেখিবলৈ পাইছোঁ যে ছোৱালীজনীয়ে যিটো ৰূপ লৈছিল আৰু সেই ৰূপটো দেওধনী উঠা যেন মনলৈ আহে। দেওধনী উঠা যেন মনলৈ আহে। তাইক দেখিলে দেওধনী মনলৈ আহে। দেওধনী উঠা যেন মনলৈ আহে। যি কি নহওক, কিছুমান আচলতে মই এটা সৰু ইউটিউবাৰ, কিন্তু কিছুমান কথা ক'বৰ মন যায়। কিছুমান কথা কওঁ, কিয় নক'ম, কাৰণ আমি এটা কথা কওঁ, আমি সমাজত কিবা এটা বেয়া কাম দেখিলে বা মোৰ ঘৰখনেও বেয়া কাম এটা কৰিলে তাক আলোচনা কৰিব পৰা আপোনাৰ সামৰ্থ্যখিনি আছে আৰু মোৰো আছে। আপুনি যদি বেয়া কাম কৰে তেন্তে মোৰ আলোচনা কৰিবলৈ মোৰো এটা সামৰ্থ্য আছে। কিয় নকৰিম? সেইটো আমাৰ অধিকাৰ আছে। হয়, সমাজৰ অধিকাৰ, যিটো আমি সংবিধানত পাইছোঁ আৰু সেই অধিকাৰ আমাৰ আছে। মানুহৰ দেহ শ্ৰীকৃষ্ণ বিৰাজমান হৈ থাকিলে যেনেকুৱা লাগে সেই তেনেকুৱাই মোৰ লাগিছে। ছোৱালীজনী মনত আছেনে যেতিয়া ছোৱালীজনীক প্ৰশ্ন সোধা গৈছিল যে শ্ৰীকৃষ্ণ তোমাৰ গাত আছে যিহেতু তোমাৰ কেনেকুৱা লাগিছে, তেতিয়া ছোৱালীজনীয়ে সেই আগৰ বাক্যটো কৈছিলে। শেষত ছোৱালীজনীয়ে ৰাইজলৈ কিবা এটা আগবঢ়াই দিলে আৰু সেয়া আপোনালোকে চাওক ভিডিঅ'টোৰ জৰিয়তে কি আগবঢ়াই দিলে, কি আগবঢ়াই নাই দিয়া আপোনালোকে চাওক। মই যেনেকৈ মৰমত দিছোঁ তেনেকৈ মৰমত দিলে মই বহুত ভাল পাম। আপোনাৰ আদেশ প্ৰিয় ভাগ্য আমাৰ। আপোনাৰ আদেশ আমি আখৰ আখৰ পালন কৰিম। আমাৰ এতিয়া বৰ্তমান যিখিনি ৰাইজে আহি পেলাই অৰিহণাখিনি দিছিলে, সেই পইচাখিনি আমি হিচাপ কৰিলোঁ। আমাৰ টোটেল পইচা হৈছে 14,454 টকা। তাৰে আমাৰ গায়ন বায়ন আৰু শৰাই সলিতাৰ কাৰণে 602 টকা ৰাখিছে অহাকালি পৰ্বটোৰ কাৰণে। তাৰপিছত আমাৰ কিমান থাকিব? 13,000 টোটেল হ'ব আমাৰ 13,385 টকা 20 পইচা। 13,385 টকা 20 পইচা ৰখিব। তাৰে আমি কৰিছোঁ কি, আমাৰ 10টা নামঘৰ তেওঁ কালি দৰ্শন কৰিছিলে, হয়নে নহয়? এই 10টা নামঘৰ দৰ্শন কৰাৰ কাৰণে আমি 10টা নামঘৰলৈ এই পইচাখিনি ৰাইজৰ কামত লাগিবৰ কাৰণে আমি আগবঢ়াই দিছোঁ। লগতে বিভিন্নজনে বিভিন্ন ধৰণে কমেণ্ট কৰিছে। কমেণ্ট কৰি কিনো কৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাওক।
বিশ্ব শইকীয়াই লিখিছে, ৰিলছ ভিডিঅ' বনাবলৈ আৰম্ভ কৰা, ভাইৰেল হ'ব পাৰিবা কম দিনতে। সকলো ওপৰৰ জনৰ হাতত, গতিকে তেওঁ তোমাৰ হাতত যেতিয়া SI কিয় DGP হৈ যাবা। এইটো আচলতে পাপুহঁতৰ ইউটিউব চেনেলত কমেণ্ট কৰিছে। তেতিয়া তুমি বেয়া বেয়া কমেণ্ট কৰাসকলক জেলত ভৰাই থবা। আৰু তেনেদৰে ৰুমি বৰাই লিখিছে, বাৰু কোনেও নিগেটিভ কমেণ্ট নিদিয়ে। সপোন জগতৰ পৰা বাস্তৱলৈ ঘূৰি আহা ভণ্টি, বাকী ৰিল চিল বনাই যোৱা, মূৰ্ছা যোৱা ৰোগটো চিকিৎসা কৰাবা, ভাল হ'ব নিশ্চয়। বা ভগৱানক বাদ দি এতিয়া ৰিলছ। নাইচ মুভি, মোৰ হ'লে বহুত ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল জনাব। বিভিন্নজনে বিভিন্ন ধৰণে কমেণ্ট কৰি এনেদৰে কমেণ্ট কৰিছে। যি কি নহওক, ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব আৰু আপোনালোকৰ মতামত দাঙি ধৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।